আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ। কোনোকল মই এখন বাইক ল'লোঁ বা মোৰ দাদা লৈছে এইখন বাইক লৈছে। তো এইখন হৈছে পালচাৰ N160 হয়। এইটো N160 বিশেষ কাৰণ আছে ইয়াৰ আগৰ ষ্টাইলটো ভাল লাগে, মানে আগৰ ষ্টাইলটো মজা লাগে। এইটো মানে আপোনালোকে চাই ল'ব পাৰিব। এইটো আপোনালোকে এই নতুন গাড়ীটা আপোনালোকে চলাই দেখাম বা ইয়াৰ আৱাজটো দি দেখুৱাম। অলপ আপোনালোক এই আৱাজটো দেখুৱাই আছোঁ। তো অলপ টেষ্ট ড্ৰাইভ কৰি আহোঁ ন, কি কোৱা? আপোনালোকক ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। হেল্ল' বন্ধুসকল, মই আহিলোঁ জাষ্ট পুখুৰীত চাবলৈ। আমাৰ মানে ঘৰতকৈ অকণমান দূৰত, মানে 2 কিলোমিটাৰ মান হ'ব। তাত আমাৰ মানে পুখুৰী আছে। মানে ইয়াতে মাছ নাথাকে প্ৰায়, খুব কিছুমানে মাৰি মানে চোৱা চিতা নহয় ইয়াতে। এইটো পুখুৰী আমাৰ, এইটো নিজৰ পুখুৰী হয়। আৰু এইটো যিবিলাক ধান খেতি কৰে ইফালে, তো ইফালে প্ৰায় ধান কটাবোৰ হৈছে, কুৰুৱাইছে, মাৰিব আছে কিছুমানৰ। তো আমাৰ অকণমান এইখিনি মাটি আছে জাষ্ট। এতিয়া অকণমান কোনো নাই। এতিয়া ব'লক আপোনালোকক গাড়ীখনৰ বিষয়ে আপোনাক কিছুমান কথা কওঁ। ব'লক ইয়াৰ কি অসুবিধা হয় চলালে, ইয়াৰ গাড়ীটো কি প্ৰব্লেম পাইছোঁ বৰ্তমানলৈকে মই চলাই কেনে এই নতুন কেইদিনত। তো এই বিষয়ে আপোনালোকক ক'ম। ব'লক, এই গাড়ীটো হৈছে কোম্পানীৰ নাম হৈছে পালচাৰৰ, বাজাজ কোম্পানীৰ হয়। পালচাৰটো বাজাজ কোম্পানীৰ। এইটোহে N160 হয় গাড়ীটো। N160 হয় গাড়ীটো। আৰু ইয়াৰ কিছুমান মই প্ৰব্লেমটো কৈ আছোঁ আপোনালোকক। যিবিলাক আমি ওখ পুলুংবিলাকত চলাওঁ ন গাড়ীবিলাক, তো ইয়াৰ এইটো বস্তু প্ৰব্লেম দিয়ে। এই বস্তুটো গাড়ী যিবিলাক আমি ওখবিলাক চলাওঁ, ওখ থাকে নহয়, তাতে এনেকুৱাটো এইটো লাগি যায়। এইটো অকণমান অসুবিধা হয়। আৰু আমাৰ গাঁৱলীয়া ৰাস্তা ন, তাতে গাঁৱলীয়া ৰাস্তাত কি হয়, বৰ্তমান যিবিলাক গৰু ছাগলী এতিয়া দি থৈ ৰাস্তা দি থৈ নহয়, তেতিয়া ৰছীবিলাক ইয়াতে লাগি যায়। এতিয়া অলপ অসুবিধা হয় ইয়াতে। আকৌ আৰু এইটোও লাগে। আৰু ইয়াতে এইটো চাইলেঞ্চাৰ পাইপটো, এইটো লাগি যায়। অলপ চাপৰ আছে এইটো, মানে এইটো প্ৰব্লেম নাই। এইবিলাক পকা ৰাস্তা ন, পকী ৰাস্তা, এইবিলাক টেনশ্যন নাই এইটো গাড়ীটো। আৰু কৈ আছোঁ ইয়াৰ গাড়ীটো কিছুমান অসুবিধা আছে। আৰু এই লাইটটো প্ৰব্লেম আছে। এই লাইটটো মানে ডাইৰেক্ট চকুত লাগে। মানে গাড়ীবিলাক আগৰ কিছুমান মানুহ যায় ন, তাত চকুত লাগে। যিমান তলত দিলেও চকুত লাগে। আৰু কৈ আছোঁ আপোনালোকক, আমাৰ মানে নাম্বাৰ প্লেটটো অহা নাই বৰ্তমানলৈকে। তো কেছ পইচা দিয়া কিনা হৈছে। আৰু কৈ আছোঁ বৰ্তমান, আৰু ইয়াৰ প্ৰব্লেম আছে ছোৱালী। আমি মানে দোকানত বিচাৰিলোঁ, মানে যিবিলাক লেডিজ ছোৱালী উঠে ন ইয়াতে, এইবিলাক আমাৰ মাহঁতে আছে, সেইটো এনেকুৱা এটা থাকে না, সেইটো পোৱা নাই এতিয়ালৈকে দোকানত। আমি ক'ৰবাতো বিচাৰিছিলোঁ, য'ত গৈ আমি কিনি আনিছোঁ ডিলাৰত, তেতিয়াও বিচাৰিছিলোঁ, নাপালোঁ এইটো। তো গাড়ীটো এইটো ছেম NS200 চিষ্টেম আৰু ছেম কিবাটো, জাষ্ট CCবিলাক অলপ অকণমান ডিফাৰেঞ্চ আছে। আৰু আগৰখিনি মডেল চাইছে আপোনালোকে, আগৰখিনি অলপ ভাল লাগে, মানে এমটি চাইজ বনাইছে এইটো ডিজাইনটো। আৰু ইয়াৰ প্ৰব্লেম আৰু বেলেগ এতিয়ালৈকে পোৱা নাই মই প্ৰব্লেমটো। বৰ্তমান প্ৰব্লেম ইয়াত পোৱা নাই, বাকী চব ঠিকে লাগে চলাই। আৰু ইয়াৰ আৱাজটো মজা লাগে, শুনি ধুনীয়া লাগে। এইটো প্ৰথম নতুনতে মজা হৈছে। এতিয়া অলপ ঠিকে আছে, মানে অকণমান মাতটো অলপ অসমীয়া চলাই থাকে, অলপ পালচাৰৰ বাইকটো। ইয়াৰ ফাংচনবিলাক ইয়াতে কৈ আছোঁ, এইটো মিটাৰত টাইম ওলাই মানে আজিকালি। কিন্তু ডিছপ্লে চিষ্টেমটো যিবিলাক মোবাইল আজিকালি ডিছপ্লে ব্লুটুথ কানেকশ্যন নাই ইয়াত। তেলটো আছে, টাইম ওলাই, টাইমটো নিশ্চয় দেখাইছে আপোনালোকে। 3:59 4টা বাজিলে এতিয়া। LED এই লাইটটো LED হয়। আৰু বাকী চিটটো অকণমান ছোৱালী মহিলা বা মাৰ কাৰণে অসুবিধা হয় অকণমান। এইটো অলপ মানে এইটো ওখ আছে। চিটৰ ভিতৰত বেছি বস্তু নাই, জাষ্ট ৰেঞ্চ একপৰ্ট আছে, ৰেঞ্চ আৰু স্পক টাইপৰ এডাল আছে। ইঞ্জিনটো দেখিছে, ইঞ্জিন এইটো
গৰম হৈছে নাই হোৱা, গৰম হোৱা নাই, অকণমানে চলাইছোঁ না। তো আমাৰ গাঁওখন এনেকুৱা বহুত মানে গাঁৱলৈ ভিতৰত থাকোঁ আমি এনেকুৱা দেখুৱাম বাৰু আপোনালোকৰ নেক্সট ভিডিঅ' আহিছোঁ আমাৰ গাঁৱৰ বিষয়ে অলপ ঘূৰি দেখুৱাম আৰু ফুৰিব যাব আছে বহুত ঘূৰিম মানে বৰ ধামাকা ব্লগ আহি আছে। আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যে অকণমান এটা লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ পিছত নতুন নতুন ভিডিঅ' আহি আছে বা মই ৰাইড কৰিবলৈ ওলাইছোঁ বা বহুত ঠাইত ঘূৰিবলৈ আছে। এই বাইকটো নতুন বাইকটো লৈ ঘূৰিম এতিয়া। জাষ্ট বাইকটো লৈছোঁ মানে মই লোৱা নাই, মানে মোৰ দাদা এজনে লৈ দিছে, তেওঁ টিফিনত চাকৰি কৰে, তেওঁ সেইকাৰণে মই চলাইছোঁ এতিয়া, সি ডিউটিত গৈছে। তো আমি ঘূৰিম পিছত বলক চাওঁ। নমস্কাৰ।